Hi friends, welcome to my another new video. আৰু আজি মই আপোনালোকক লৈ আহিছোঁ এখন কেফে লৈ। এখন কিন্তু অকমান বাকিবোৰ কেফেতকৈ এখন বহুত বেলেগ। যদি আপুনি এখন আনকমন কেফেত কিবা এটা খাব বিচাৰে তেতিয়াহ'লে এই কেফেখনলৈ আহিব পাৰে। আপোনালোকে ভাবিছে চাগে কিবা কেফেৰ কথা ক'লে কিবা দেখোন ট্ৰেইনৰ ডবাহে দেখাই আছে। হয় আচলতে এই ডবাটোৱে হৈছে সেই কেফেখন। মই যিটো কৈছিলোঁ যে অকমান আনকমন কেফে বুলি এইখনেই হৈছে। আৰু আপুনি ইয়াত ফেমিলি ফ্ৰেণ্ড সকলোৰ লগতে আহিব পাৰে। আৰু কেফেখনৰ নাম হৈছে গল্ডেন ফিষ্ট কেফে। যদি আপুনি এই কেফেখনলৈ আহিব বিচাৰে তেতিয়াহ'লে আপুনি গুৱাহাটী পল্টন বজাৰ অৰ্থাৎ গুৱাহাটী মেইন ৰেলৱে ষ্টেচনলৈকে আহিব লাগিব। তাৰ ঠিক অপজিটতে এই কেফেখন আছে। এয়া চাই লওক গুৱাহাটী ৰেলৱে ষ্টেচন আৰু ঠিক তাৰ অপজিটতে কেফেখন। এয়া চাওক কেফেখনৰ ভিতৰভাগ দেখাইছোঁ। পুৰা ডবাটোৰ ভিতৰত অকণমান ডেক'ৰেশ্যন কৰিছে আৰু বাকী একেই আছে। ভিডিঅ'টো লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে আজিলৈ ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ। বাই বাই।